অলপ জুম কৰি দিছোঁ চাই লোৱা দেখিছে একেবাৰে চাং পতাবা বুলি আজি কোৱা হৈছে মানে নমস্কাৰ বন্ধুসকল তাত কাম কৰি আছোঁ আৰু তোমালোকক অলপ দেখাই দিম বাৰু আৰু তাত ধুনীয়াকৈ আজি মজা আছে একদম কাম কৰি থকা হৈছে আৰু এইবিলাকত আমি আগতে কাম কৰি আছিলোঁ তোমালোকক দেখাইছিলোঁ আৰু তাত আমি কি প্লাষ্টাৰ কৰি আছোঁ কিমান ধুনীয়াকৈ গাঁথনি কৰি আছোঁ চ' দেখাই দিম তোমালোকক আৰু এতিয়া দেখামেই আৰু ব'লা আৰু চোৱা এইফালে ধুনীয়াকৈ ভেণ্টিলেশ্যনো ফিটিং কৰি দিয়া হ'ল দেখিলা একেবাৰে চাং পতাবা বুলি আজি কোৱা হৈছে মানে চোৱা ক্লিয়াৰ আৰু বন্ধুসকল চোৱা এইফালে তোমালোকক অলপ বাহিৰৰ পৰা দেখাই দিছোঁ যিহেতু ভিতৰতো দেখাই আহিলোঁ আৰু এইফালে চোৱা দেখিছা ভিতৰটো অলপ জুম কৰি দিছোঁ চাই লোৱা দেখিছা এইটো ধুনীয়াকৈ বন্ধুসকল কামটো আজি হৈ গ'ল আৰু একদম চাং পতাবা কৰিছোঁ আকৌ তোমালোকক অলপ দেখাই দিম যিহেতু আপুনি ফোন এটা আহি গ'ল দেখাবলৈ নাপালোঁ সেইটো কাৰণে অলপ ভালকৈ দেখাই দিম আৰু বন্ধুসকল ভেণ্টিলেশ্যন যিহেতু ফিটিং কৰা হৈছে তোমালোকক দেখাইছিলোঁ এইপিনে চোৱা ভেণ্টিলেশ্যন তাত ফিটিং কৰি থোৱা আছে আজি চব কাম কৰা হৈছে পূৰা লিণ্টাৰ ঢালি গাঁথনি কৰা হৈছে বন্ধুসকল গম পাইছাই নিশ্চয় আৰু এইপিনে দিছে হাতত কৰণী লৈ আছোঁ যিহেতু কাম ছুটি কৰিব আমাৰ টাইম হৈ গ'ল আৰু আমি কাম কৰি আছোঁ ক'ত জানানে আমাৰ লখিমপুৰ আজাদত চোৱা ভিতৰৰ পৰা দেখাই দিছোঁ এটা তোমালোকক চ' সিহঁতে ড্ৰেছ চেছ পিন্ধি ওলালেই আৰু ময়ো গৈ থাকোঁ বাই